মই ক'ম। আপোনাৰ নামটো কওক। মোৰ নাম অনিল নাথ। অনিল নাথ। আমাৰ ঘৰ ইয়াৰ ঘৰ নে অৰিজিনেল ঘৰ? আপোনাৰ মানে অৰিজিনেল ঘৰটো? অৰিজিনেল ঘৰ অকৰাবাৰী। অকৰাবাৰী। এতিয়া বৰ্তমান ক'ত আছে? এতিয়া বৰ্তমান কাকি তিলা বজাৰ। কাকি তিলা বজাত আছে। ঘৰৰ পৰিয়াল পৰিয়াল 6টা। কোন কোন আছে ঘৰত? ঘৰত এতিয়া বৰ্তমান 2টা আছে। হ'ব আপুনি হ'ব হাঁহিব নালাগে সঁচা কথা। আপোনাৰ কি সৰুৰ পৰা কি কৰিছে সেইখিনি কৈ যাওক। সৰুৰ পৰা মই বহুত মানে দুখত মোৰ এজনী মায়ে এৰি থৈ পেলাই গুচি আহিলে। মোৰ ঘৰ আছিলে একেবাৰে শুকুতি পতা গড়মাৰি বুলি কয়। তাত জন্ম হৈছিলোঁ। তাত জন্ম হোৱাৰ পিছত মই সৰু অৱস্থাত মোৰ দেউতা মৰি গ'ল। দেউতা মৰি যোৱাৰ পিছত মোৰ মায়ে এৰি থৈ আহি গুচি গ'ল। আকৌ তাৰপিছতে মোৰ মাও গুচি গৈছে। গৈ আকৌ লৈ আহি মই তাতে স্কুলো পঢ়িলোঁ। আকৌ ইয়াতো পঢ়িছোঁ স্কুল 2000 বিঘাটো। তাৰপৰা চাৰ্টিফিকেট লৈ আহি ইয়াত 2000 ইয়াতো চাৰ্টিফিকেট আছে, মোৰ নাইকিয়া নহয়। তাৰপিছত আঁতৰখন হ'ব দে কৈ থাক আৰু কি ক'ব লাগে কওক। কৈ থাকোচোন আপোনাৰ মানে কথাখিনি কি এতিয়ালৈকে বৰ্তমানলৈ কি কৰি আছে, কি কৰিব? এই বৰ্তমান এতিয়া বৰ্তমান এনেকুৱা অৱস্থাত আছোঁ। এইটো অৱস্থাত বহুত পৰিণতিত আছে। এতিয়া কি মই যিখিনি কাম কষ্ট কৰিও যেনেকৈ নহওক মই পৰিয়াল চলাই কৰি আছোঁ। তাৰ ভিতৰতে এতিয়া মোৰ এনেকুৱা ধৰণৰ পৰিচিত ইয়াত থকা এতিয়া চৰকাৰে প্ৰথমতে এনেকুৱা কৰিছে। মই ইয়াত 3 নং ৱাৰ্ডৰ মানুহ হয়। মোৰ ভোটৰ ID কাৰ্ড আছে। ভোটৰ ID কাৰ্ড থকাৰ ভিতৰত কিন্তু ইয়াৰ পৰা লেট্ৰিনটো উলিয়ালে কোনে লৈ গৈছে এইটো মোক চৰকাৰৰ ওচৰত মই আবেদন পত্ৰ জনাব বিচাৰিছোঁ, কিন্তু যাব পৰা নাই বৰ্তমান। মই কিছুমান দালালে কৈ আছে কি এনেকুৱা ধৰণৰ অৱস্থাত কৈ আছে বোলে এইটো SDO অফিচত জমা আছে। এইটো SDO অফিচত ক'ত জমা থাকে? কেতিয়াও নাথাকে। এইবিলাক লৈ গুচি গ'ল। কিন্তু এতিয়া ইলেকশ্যনৰ টাইম আহি গ'ল। এতিয়া কি ইলেকশ্যনৰ টাইমত এতিয়া ক'ত হ'ব? এতিয়া ইলেকশ্যনৰ টাইমত বন্ধ হৈ গ'ল। ইলেকশ্যনৰ আগতে যি দিলে আৰু এই দালালবিলাকো ধৰিব লাগে। আৰু তাৰ ভিতৰতে মই সৰ্বানন্দ সোণোৱালৰ ওচৰত যাব আবেদন পত্ৰ কৰিম। সৰ্বানন্দ সোণোৱালৰ ওচৰত যাম। যোৱাৰ পিছত তাৰপিছতে মই DC অফিচ ক'ত যাব লাগে SDO অফিচ তাত গুচি যাম। আৰু তাৰপিছতে কিবা সুধিব আছে কোৱা। কিবা লেট্ৰিন কি আপুনি পোৱা নাই? ক'ত দিছে মোক লেট্ৰিন? মোৰ 3 নম্বৰত মই মাটিখিনি বেচিছোঁ বুলি পেলাই দিয়া নাই। মোৰ NRC পৰ্যন্ত NRC মোৰ আছে। NRC মোৰ ভুল আছে নেকি? তাৰপিছত কিবা গেছৰ ফৰ্ম আহিছে না? গেছ ক'ত দিছে মোক? একোৱে দিয়া নাই। NRC থকা অৱস্থাত আকৌ তাৰ ভিতৰতে কেনেকুৱা কৰিছে পৰিচালনা এইবিলাক ক'ত দুৰ্নীতি কৰি আছে আমি ভালমতে জানো। এইবিলাক দুৰ্নীতি আমি ভালমতে বুজি পাইছোঁ। মই যাব বিচাৰিছোঁ সৰ্বানন্দ সোণোৱালৰ ওচৰত। এতিয়া আপোনাৰ মতামত কি? মোৰ মতামত এইটোৱে, সৰ্বানন্দ সোণোৱালে যিটো ডিচিশ্যন দিয়ে এইটোৱে হ'ব। আৰু তাৰপিছত DC ওচৰত যাম। DC কি ডিচিশ্যন দিয়ে SDO ওচৰত যাম। SDO কি দিয়ে মানে ডিচিশ্যন এইটোৱে মই ভালমতে বুজিব বিচাৰি আছোঁ। ঠিক আছে, আকৌ পুনৰ লগ পাম।